নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰ জ্ঞান। আজিৰ বিষয়বস্তু হ'ল আজিৰ দিনটোৰ দৈনিক ৰাশিফল। আজিৰ দৈনিক ৰাশিফল শুনিব। আজি ভাদৰ মাহৰ ২৭ তাৰিখ ১৩ ছেপ্টেম্বৰ ২০২৪ চন। আজি হ'ল শুক্ৰবাৰ। আজিৰ সূৰ্যোদয়ৰ সময় ৰাতিপুৱা ৫:১৪ আৰু সূৰ্যাস্ত সময় আবেলি ৫:২৪। আজিৰ তিথি হ'ব দশমী তিথি। সন্ধিয়া ৫:৩৯ দশমী তিথি থাকিব, তাৰপিছত একাদশী তিথি আৰম্ভ হৈ যাব। নক্ষত্ৰ হ'ব যে পূৰ্বখাৰা নক্ষত্ৰ, সন্ধিয়া ৬:০১। যোগ হ'ব সৌভাগ্য যোগ, ৰাতি ৬:৩৯। কৰণ হ'ব তৈতিল কৰণ, ৰাতিপুৱা ৫:৫৯। তাৰপিছত হ'ব গড়কৰণ, সন্ধিয়া ৫:৩৯। তাৰপিছত হ'ব বনিষ্কৰণ, শেষ ৰাতি ৫:০৬ পিছত বৃষ্টিকৰণ। জন্মত হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, নৰগণ, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। সন্ধিয়া ৬:১১ পিছত বিংশোত্তৰী ৰবিৰ দশা। ৰাত্ৰি ১২:০৫ পিছত মকৰ ৰাশি হ'ব। বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ। মৃত্যুত কোনো দোষ নাই। সন্ধিয়া ৬:১১ পিছত দ্বিপাদ যোগ। এতিয়া মই কৈছোঁ ধনু ৰাশিৰ আদ্যাক্ষৰ আৰু মকৰ ৰাশিৰ আদ্যাক্ষৰ। ধনু ৰাশিৰ আদ্যাক্ষৰ হ'ব ফ, ভ আৰু দন্তীয়া ধ, এই তিনিটা আখৰ। আৰু মকৰ ৰাশিৰ আদ্যাক্ষৰ হ'ব খ আৰু বৰ্গীয় জ। এইকেইটা হ'ল মানে এই ধনু ৰাশিৰ আৰু মকৰ ৰাশিৰ আদ্যাক্ষৰ। যোগিনী, আজিৰ যোগিনী হৈছে উত্তৰে। সন্ধিয়া ৫:৩৯ পিছত অগ্নিকোণত মানে যোগিনী আছে। আজিৰ শুভকৰ্ম নাই, শুভকৰ্ম আজি নাই বুলি কৈছে। অমৃত যোগৰ সময় আছে দিনৰ ৭:০৩ মাজত আৰু ৭:৫২ এই দুটাৰ মাজত আছে। তাৰপিছত হৈছে ১০:১৯ মাজত, তাৰপিছত আৰু আছে ১২:৪৫, ২:২৩ আৰু ৪:০৪ আৰু ৫:৪২ মাজত। ৰাতি ৭:১২ পিছত ৮:৪৭ মাজত। মধ্যৰাতি ৩:০৪ পিছত ৩:৫১ ভিতৰত। মহেন্দ্ৰ যোগ ৰাতি ১০:২১ পৰা ১১:০৮ মাজত। ৩:৫১ পৰা ৫:২৬ মাজত। এইখিনি হৈছে মহেন্দ্ৰ যোগ। আজি পঞ্চাংগখিনি শুনিলে। এতিয়া আজি যিসকল জাতক জাতিকাৰ জন্মদিন, তেওঁলোকলৈ মোৰ তৰফৰ পৰা বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আজি শুক্ৰবাৰ। আজিৰ পৰা আপোনাৰ ৪৮ দিন, 48 days আপোনাৰ মানে আপুনি লাক্সাৰী লাইফ মানে জীয়াব পাৰিব। তাৰপিছত ধন টকা পইচা মানে আপোনাৰ এই ৪৮ দিনৰ ভিতৰত অজস্ৰ ধন টকা পইচা আহিব। আপুনি ৰজাৰ দৰে থাকিব পাৰিব। মানে আপোনাৰ সকলো ফালৰ পৰা দাম্পত্য জীৱন হওক, সংসাৰত সুখ শান্তি আহিব। ৪৮ দিন মানে আজি যাৰ বাৰ্থডে সিহঁতৰহে, ঠিক আছে। এতিয়া ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ, লাকি নাম্বাৰ আৰু লাকি কালাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আহক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। আচলতে যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ, আ আৰু ল এই তিনিটা আখৰে আৰম্ভণি হয়, তেওঁলোকৰ হৈছে মেঘ ৰাশি। এতিয়া শুনক মেঘ ৰাশিৰ আজিৰ দিনটো কেনে যাব। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি কৰ্মস্থানত মান সন্মান লাভ কৰিব। চাকৰি ব্যৱসায় শিক্ষা ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।
আজি আপুনি চাকৰিতে হওক বা ব্যৱসায়তে হওক বা শিক্ষাৰ্থী মানে ষ্টুডেণ্টসকলেও মানে আজি মানে ভাল ফলাফল লাভ কৰিব। আত্মীয় কুটুম্বৰ পৰা আদৰ সন্মান লাভ কৰিব। আপোনাৰ যি আলহী কুটুম্ব আছে তেওঁলোকৰ পৰা আজি আপুনি যদি সিহঁতৰ ঘৰলৈ যায় আজি আপুনি সন্মান লাভ কৰিব। কৰ্মস্থানত বঁটা ল'বলৈ সক্ষম হ'ব। তেওঁলোকে যিসকলে কৰ্ম কৰে তেওঁলোকে কৰ্মস্থানত পাব আৰু ষ্টুডেণ্টবিলাকে শিক্ষাৰ ক্ষেত্ৰত মানে স্কুল কলেজত পৰীক্ষাত মানে এক্সামত তেওঁলোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। লগ বন্ধুৰ পৰাও সন্মান লাভ কৰিব। দিনটো আপোনাৰ যি সুখেৰে পাৰ কৰিব। আপোনাৰ মন মগজুৱে আজি সঠিকভাৱে কাম কৰিব। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল যিসকলৰ নামৰ প্ৰথম আখৰটো ই, উ আৰু ব এই তিনিটা আখৰে আৰম্ভণি হয় তেওঁলোকৰ হৈছে বৃক্ষ ৰাশি। এতিয়া শুনক বৃক্ষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কেনে যাব এতিয়া শুনি থাকক। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ আয়ৰ পৰিমাণ মানে উপাৰ্জন বৃদ্ধি পাব। আপোনাৰ ব্যৱসায়, চাকৰি, কৰ্মজীৱন, শিক্ষা ক্ষেত্ৰত সফলতা লাভ কৰিব। হঠাৎ ধন প্ৰাপ্তিৰ যোগ দেখা যায়। আলহীৰ আগমন হ'ব পাৰে আপোনাৰ ঘৰলৈ। ধাৰলৈ দিয়া টকা আজি ঘূৰাই পাব, কিন্তু খুজিব লাগিব। নুখুজিলে কিন্তু নাপাব। লটাৰী প্ৰাপ্তি যোগ দেখা যায়। জুৱা ফাটকা আদিত ধন লাভ। ঘৰখনত সুখৰ পৰিৱেশ দেখা যায়। মন মগজুৱে আপোনাৰ আজি সঠিকভাৱে কাম কৰিব। আজি আপোনাৰ দিনটো বেছ শুভ। তাৰপিছত আহিছোঁ মিথুন ৰাশি। যিসকল জাতক বা জাতিকাৰ ক, দ্বিতীয় ছ আৰু ঘ এই তিনিটা আখৰেৰে আৰম্ভণি হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি। এতিয়া শুনক আজিৰ মিথুন ৰাশিৰ আজিৰ দিনটো কেনে যাব। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ দিনটো সুখেৰে পাৰ কৰিব। আজি প্ৰিয়জনৰ কথা বাৰে বাৰে মনলৈ আহি থাকিব পাৰে। আপোনাক মনত আমনি কৰিব পাৰে। প্ৰিয়জনৰ স্মৃতিয়ে তেওঁৰ অতীতৰ স্মৃতিবোৰৰ মনত পেলাই সন্তোষ পাব, মানে আনন্দিত হ'ব। কৰ্মজীৱনত ভাল ফল আশা কৰিব পাৰি। উপাৰ্জন বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমিক প্ৰেমিকাৰ সৈতে দেখা সাক্ষাৎ হ'ব পাৰে। আজি আপোনাৰ দিনটো অনুকূল। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ নাইবা মধিনাৰ দৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। এতিয়া শুনক কৰ্কট ৰাশিৰ আজিৰ দিনটো কেনে যাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ খৰচ বাঢ়িব পাৰে। ব্যৱসায়ত শুভ যদিও আয়তকৈ বৈ বেছি হোৱা দেখা যায়। মানে ইনকাম যিমান নহ'ব কিন্তু খৰচৰ পৰিমাণটো বৃদ্ধি দেখা যায়। নতুন ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ যোগ দেখা যায়। আজি আপোনাৰ দিনটো মোটামুটিভাৱে পাৰ হৈ যাব, সিমান বেয়া নহয়। কৰ্মস্থানত শুভ মানে মান সন্মান লাভ কৰিব। চাকৰি, ব্যৱসায়, শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আত্মীয় কুটুম্বৰ পৰাও সন্মান লাভ কৰিব। কৰ্মস্থানত বঁটা পাবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনাৰ সুখেৰে পাৰ হ'ব। খালি অকণমান মানে খৰচৰ পৰিমাণটো বৃদ্ধি দেখা যায়। তাৰপিছত আহিছোঁ সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম আৰু মধিনাটোৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি। এতিয়া শুনক সিংহ ৰাশিৰ আজিৰ দিনটো কেনে যাব। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ মনোবাঞ্ছা পূৰণ হ'ব। আপোনাৰ মনত যি ইচ্ছা আকাংক্ষা আছে সেইটো আজি আপোনাৰ পূৰণ হ'বলৈ গৈ আছে। চাকৰি, কৰ্মজীৱন, শিক্ষা ক্ষেত্ৰত সফলতা দেখা যায়। আপুনি যে সফলতা বিচাৰিছে সফলতা পাব। আপোনাৰ যি মনোকামনা আছে সেইটো আজি পূৰণ হ'বলৈ গৈ আছে। হঠাৎ ধন প্ৰাপ্তি হ'ব পাৰে। আলহীৰ আগমন দেখা যায়। ধাৰলৈ দিয়া টকা ঘূৰাই পাব, কিন্তু খুজিব লাগিব। লটাৰী প্ৰাপ্তি যোগ দেখা যায়। জুৱা ফাটকা আদিত ধন লাভ। ঘৰখন সুখেৰে ভৰি পৰিব। মন মগজুৱে আজি সঠিকভাৱে কাম কৰিব। এতিয়া আহিছোঁ কন্যা ৰাশি।
যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো প আৰু মধিনাথৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি। এতিয়া শুনক কন্যা ৰাশিৰ আজিৰ দিনটো কেনে যাব। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ শৰীৰটো ভালে নাথাকিব পাৰে, গতিকে খাদ্যৰ প্ৰতি খান পানৰ প্ৰতি ধ্যান দিব, নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক। আজি আপোনাৰ ভবামতে কামবিলাক নহ'ব, সময়মতে উপস্থিত হ'ব নোৱাৰিব। লগ বন্ধুৱে আপোনাক উপলুঙা কৰিব। আপুনি কিবা এটা কথা ক'লেও সিহঁতে মানি ল'বলৈ টান পাব। আপোনাৰ মন মগজু গৰম হৈ উঠিব, তাৰ ফলত ভুল সিদ্ধান্ত লোৱা দেখা যায়। গতিকে ৰাতিপুৱাই প্ৰতিকাৰখিনি পালন কৰিলে আপোনাৰ বাবে লাভদায়ক। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, গতিকে প্ৰতিকাৰখিনি চাই ল'ব। এইবিলাকৰ পৰা অকণমান হ'লেও সকাহ পাব। তাৰপিছত আহিছোঁ তুলা ৰাশি। যিসকল জাতক জাতিকে নামৰ প্ৰথম আখৰটো পেট কাটা ৰ আৰু দন্ত্যাক্ষৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ এতিয়া শুনক তুলা ৰাশিৰ আজিৰ দিনটো কেনে যাব সেই বিষয়ে। এতিয়া আহক তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো অলপ কাম কাজ কৰিলে আপোনাৰ ভাগৰুৱা অনুভৱ কৰা দেখা যায়। আজি আপোনাৰ ভাগৰ লাগিব, অলপতে ৰেষ্ট কৰিবলৈ বিচাৰিব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকল, আপুনি আজি কাজিয়াত লিপ্ত হ'ব পাৰে, গতিকে সাৱধান থাকিব। নিজৰ কিবা ভুল হ'লে সহজে স্বীকাৰ কৰি ল'লে পৰিৱেশ অনুকূল হ'ব। তৰ্ক বিতৰ্কত ভাগ লোৱাৰ সম্ভাৱনা। সঠিক ৰিজাল্ট নোপোৱালৈকে একো নোকোৱাই ভাল। গুৰুজনৰ উক্তি পালন কৰিলে আপোনাৰ বাবে মংগলজনক হ'ব। ডাঙৰৰ উপদেশ পালন কৰক আৰু প্ৰতিকাৰখিনি পালন কৰিলে আপোনাৰ বাবে লাভদায়ক হ'ব। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্ত্য ন আৰু 29 আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। এতিয়া শুনক বৃশ্চিক ৰাশিৰ আজিৰ দিনটো কেনে যাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি প্ৰিয়জনৰ ওচৰত অভিমান কৰিব পাৰে, অভিমান কৰা দেখা যায়। আজি আপোনাৰ প্ৰিয়জনৰ কথা বাৰে বাৰে মনত আহি থাকিব পাৰে। তেওঁৰ অতীতৰ স্মৃতিবোৰৰ মনত পেলাই সন্তোষ পাব। কৰ্মজীৱনত ভাল ফল আশা কৰিব পাৰি। প্ৰেমিক প্ৰেমিকাৰ সৈতে দেখা সাক্ষাৎ হ'ব পাৰে। তাৰপিছত আহিছোঁ ধনু ৰাশি। যিসকল জাতক জাতিকে নামৰ প্ৰথম আখৰটো ফ, ভ আৰু দন্ত্যৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনু ৰাশি। এতিয়া শুনক ধনু ৰাশিৰ আজিৰ দিনটো কেনে যাব। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ ৰাতিপুৱাৰে পৰা আপোনাৰ ব্ৰেইনত চিন্তাই হেঁচা মাৰি ধৰিব পাৰে। গতিকে আপুনি ভাবি চিন্তি কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব, বেছি হুৰমুৰকৈ কাম নকৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি কাজিয়াত লিপ্ত হ'ব পাৰে। নিজৰ যদি কিবা ভুল হয় সেইটো সহজেই স্বীকাৰ কৰি লওক। তৰ্ক বিতৰ্কত ভাগ নল'ব। সঠিক ৰিজাল্ট নোপোৱালৈকে একো সিদ্ধান্ত নল'ব। গুৰুজনৰ উক্তি পালন কৰক আৰু আপোনাৰ মাতা পিতাৰ আজ্ঞা পালন কৰক, আপোনাৰ বাবে মংগলজনক। আৰু এই ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, প্ৰতিকাৰখিনি পালন কৰিলেও আপোনাৰ কিছু সকাহ পাব। তাৰপিছত হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি শুনক এতিয়া আজি আপোনাৰ দিনটো কেনে যাব। আজি আপোনাৰ দিনটো বেছ সুখেৰে পাৰ হ'ব। আজি আপোনাৰ যি নিজৰ প্ৰিয়জন আছে তাৰ কথা মনত আহি থাকিব বাৰে বাৰে। তেওঁৰ অতীতৰ স্মৃতিবোৰৰ কথা মনত পেলাই আপোনাৰ আনন্দিত হ'ব, ভাল লাগিব। কৰ্মজীৱনত আপুনি ভাল ফলাফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে সাক্ষাৎ হ'ব পাৰে। আপোনাৰ আজিৰ দিনটো যি আপুনি কৰ্ম কৰে সেই কৰ্মস্থানত আপোনাৰ সুনাম বৃদ্ধিৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো বেছ কৰ্মস্থানত
মান যশ সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় হওক, চাকৰি হওক, কৰ্মজীৱন যোনে যি কৰ্মস্থানত আছে, শিক্ষা ক্ষেত্ৰৰ শিক্ষা বিভাগত আজি আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। হঠাৎ ধন প্ৰাপ্তিৰ যোগ দেখা যায়। আলহীৰ আগমন হ'ব পাৰে। ধাৰলৈ দিয়া টকা ঘূৰাই পাব। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। আপুনি কৰ্মস্থানত বঁটা ল'বলৈও সক্ষম হ'ব। জুৱা, ফাটকা, লটাৰী আদিত ধন লাভৰ যোগ দেখা যায়। ঘৰখন সুখেৰে ভৰি পৰিব। মন মগজুৱে আপোনাৰ আজি সঠিকভাৱে কাম কৰিব। তাৰপিছত আহিছোঁ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ ব্যৱসায়, চাকৰি, কৰ্মজীৱন, শিক্ষা ক্ষেত্ৰ সকলোতে সফলতা লাভ কৰিব। হঠাৎ আপুনি ধন প্ৰাপ্তি হ'ব আপোনাৰ। আলহীৰ আগমন হ'ব পাৰে ঘৰলৈ। যদি আপুনি কাৰোবাক টকা দি থৈছে, সেই টকা আজি পাব। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। লটাৰী কাটিলে হুৰমুৰকৈ নাকাটিব। মই ইয়াত কেইটামান লাকি নম্বৰ দিয়া হৈছে, লাকি নম্বৰকেইটা চাই ল'ব, তাৰপিছত লটাৰীটো কাটিব। ঠিক আছে। জুৱা, ফাটকাল আদিত ধন লাভ। ঘৰখনত সুখেৰে ভৰি পৰিব। মন মগজুৱে আজি আপোনাৰ সঠিকভাৱে কাম কৰিব। আজি আপোনাৰ ছুটি ভ্ৰমণ হ'ব পাৰে, যেনে মন্দিৰ, উৎসৱ ভ্ৰমণ আদিত আপোনাৰ ফুৰিবলৈ যোৱাৰ যোগ দেখা যায়। ইমান পৰে নিজ নিজ ৰাশিফলখিনি শুনিলে। এতিয়া শুনক প্ৰতিকাৰ। আজি হ'ল শুকুৰবাৰ। আজি আপুনি ৰাতিপুৱাই যেতিয়া যাত্ৰালৈ ওলাব, যাত্ৰাৰ সময়ত আপুনি বগা বস্তু খাই যাত্ৰা কৰক। আপোনাৰ যি বাধা বিপত্তি পাইছে, ইয়াত কিছুমানৰ বাধা বিপত্তি দেখা গৈছে, এই বাধা বিপত্তিবিলাকৰ পৰা অকণমান হ'লেও হাত সাৰিব পাৰিব। যাত্ৰাৰ সময়ত আপুনি বগা বস্তু খাই যাওক, যেনে গাখীৰ, চেনি, বাটাচা, নকুল দানা এইবিলাক খাই যাওক। দৈটোও বগা হয়, কিন্তু ভাদৰ মাহত যিহেতু দৈ খাব নাপায়, গতিকে দৈটো খাব নালাগে। আৰু আজি আপোনাৰ শুভ ৰং হ'ব বগা আৰু পাতল নীলা। আজি আপোনাৰ লাকি নাম্বাৰ হ'ব 6, 8, 3, 5 আৰু 1। মই আৰু এবাৰ নাম্বাৰটো কৈ দিছোঁ, 6, 8, 1, 5 আৰু 3। এই ভিডিঅ'টোৰ যিখিনি তথ্য দিয়া হ'ল, এই তথ্যখিনি আপোনাৰ পাই কিমানখিনি উপকৃত হ'ল কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।